হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক মাই ইউটিউব চেনেল NB ব্লগলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজি আমি আহিছোঁ ছয়গাঁৱৰ পৰা 1 কিলোমিটাৰ দূৰত মথুৰাপুৰ মন্দিৰলৈ। মথুৰাপুৰ মন্দিৰ শ্ৰীকৃষ্ণ মন্দিৰলৈ আজি যিহেতুকে শ্ৰীকৃষ্ণ জন্মাষ্টমী, সেইটো কাৰণতে আমি মন্দিৰলৈ আহিছোঁ। মন্দিৰৰ পাহাৰৰ ওপৰত একেবাৰে টিলাৰ ওপৰত আছে শ্ৰীকৃষ্ণ মন্দিৰটো, বহু পুৰণি মন্দিৰ। সেইটোৱে আমি আজি চাবলৈ আহিছোঁ। কেনেকুৱা অৱস্থা হৈ আছে আমিও গম নাপাওঁ সঠিক, ইমান এটা ভাল অৱস্থাত নাই বুলি ক'লে গাঁৱৰ মানুহবিলাকে কৈছে। ময়ো ইয়াৰে নিবাসী হয়, কিন্তু মই বহুত দিন ধৰি ইয়াৰ মন্দিৰৰ ওপৰলৈ অহা নাছিলোঁ। মোৰ লগৰবিলাকক সোধোতে মানে মন্দিৰৰ ইমান পৰিস্থিতি ভাল নহয় বুলি কৈছে। চাফ চিকুণ
আমি যিটো মন্দিৰত আহিম বুলি কৈছিলোঁ এইটো বহুত ঐতিহ্যপূৰ্ণ পুৰণি মন্দিৰ, মথুৰাপুৰী মন্দিৰ। মথুৰাপুৰৰ ওপৰত মানে শ্ৰীকৃষ্ণ মন্দিৰ হয়। ইয়াতে আমি আহিছিলোঁ, মই আহিছোঁ অকলে। ইয়াতে কেনেকুৱা পৰিস্থিতি আজি যিহেতুকে জন্মাষ্টমী বুলি পেলাই ইয়াতে কিবা আয়োজন চলিছে নে চলা নাই সেইটো কাৰণে আহিছিলোঁ চাবলৈ, কিন্তু ইয়াতে দেখোন কোনো আয়োজন দেখা নাই। নাই চাগে, ইয়াৰে দায়িত্বটো মানে কোনোৱে চাগে লোৱা নাই, সেইটো কাৰণে মানে ইয়াৰে পৰিস্থিতি মানে ফিল্ডখনৰ মানে জংঘল হৈ আছে, বা আজি যিহেতুকে জন্মাষ্টমী বুলি পেলাই পূজা হ'ব লাগিছিলে, হেৰি হ'ব লাগিছিলে, ইয়াতে চাগে নাই। সেইটোৱে আৰু বেলেগ একো নাই। সকলোৱে গাঁওবাসীয়ে মানে এইটো দায়িত্বটো ল'ব লাগে, কাৰণ বিৰাট ঐতিহ্যপূৰ্ণ মন্দিৰ। আমি এইটোৰ লগতে জড়িত হৈ আছোঁ। হয়তো এইটোৰ চিনাকিৰে আমি আমাৰ গাঁওখনৰ চিনাকি হ'ব পাৰে। সেইটোৱে আৰু এইটো ভালখিনিয়ে কৰিলে আমি গাঁওবাসীয়ে হয়তো ভাল এটা সন্মান পাম, ভাল হেৰি মানে কি বুলি কয় চিনাকি এটা পাম যে মথুৰাপুৰ মন্দিৰত বহুত ঐতিহ্যপূৰ্ণ মন্দিৰ এটা আছে, সেই ইয়াতে যাবলৈ সেনেকুৱা ধৰণৰ মানে ভাল হেৰি দেখা পাম। বেলেগ একো নাই আৰু ইয়াৰে পৰিস্থিতি বিৰাট বিউটিফুল, মানে ধুনীয়া হয়। গোটেইখিনিয়ে মানে পাহাৰৰ মাছ মজিয়াৰ হেৰিত আছে। সেইটোৱে ইয়াৰে ভিউটো মানে বঢ়িয়া দেখিবলৈ। মোৰ আজি এটাকৈ বেয়া লাগিছে, কাৰণ ইমান পুৰণা মন্দিৰ হয়। ইমান পুৰণা মন্দিৰ হ'লেও মানে ইয়াতে ধৰ যিখিনি মানে ফেচিলিটি, মানে যিখিনি সা সুবিধা মানে শ্ৰীকৃষ্ণ যিহেতুকে জন্মাষ্টমী উপলক্ষে মানে ইয়াতে ডাঙৰ আয়োজন চলিব লাগিছিলে, যিখিনি হ'ব লাগিছিলে সেইখিনি হোৱা নাই। সেইটোৱে আৰু মানে কৰিব লাগিছিলে, মানে যিহেতুকে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হয়। সেইটোৱে এইটো দায়িত্বত আছিলে ভকতসকলে, মানে গোটেইখিনি গাঁৱৰে মানে ওচৰৰ পাখৰ গাঁওখিনি লগ লাগি পেলাই ভকতসকলৰ মানে দায়িত্বত আছিলে মন্দিৰটো। এই মন্দিৰটোৰ মানে ভকতসকল ইয়াৰে ছাইডতে লাগি আছে, মানে শিলৰ এখন নাও আছে বোলে। সেই শিলৰ নাওখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মানে কিমানখিনি ভাল হৈ আছে মই ভালকৈ নাজানো, কাৰণ বহুত দিন ধৰি মই মানে সেইবিলাক মানে অহা নাছিলোঁ, এই ঠাইলৈ অহা নাছিলোঁ, ওপৰলৈ মথুৰাপুৰী পাহাৰৰ ওপৰলৈ। চাগে ভাল পৰিস্থিতিয়ে থাকক, আপোনালোকে ভালকৈ দেখিব চাগে। সেইটোৱে আৰু কামনা, যদিহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ওপৰৰ পৰা ভিউ পইণ্ট বুলি কোৱা হয়। আগৰ মানে মানুহবিলাকে কৈছিলে আৰু এইটোৰ পৰা ভিউ পইণ্ট আমি পাহাৰবিলাক, দূৰৰ পাহাৰবিলাক দেখা পাওঁ। আগৰ মানুহে কৈছিলে ব্ৰহ্মপুত্ৰৰ পাৰো দেখা পাইছিলে বোলে, যেন পাত চাত নহ'লে, মানে পাতবিলাক সৰি গ'লে ব্ৰহ্মপুত্ৰৰ পাৰো আমি দেখা পাইছিলোঁ। কিন্তু এতিয়া দেখা নাযায়, কাৰণ পাতবিলাক গোটেই শাল গছবিলাকৰ পাতবিলাক গোটেই আছে। সেইটোৱে আৰু আপোনালোকক দেখুৱাইছোঁ। মথুৰাপুৰ পাহাৰৰ ওচৰতে লাগি থকা মানে গুহাৰ ভিতৰত থকা মহাদেৱ মন্দিৰ, শিৱ বাবা মন্দিৰ হয়। আমি ইয়ালৈ আহি আপোনালোকক দেখুৱাম ইয়াৰ পৰিস্থিতি কেনেকুৱা। মানে ইয়াৰ সমিতিখনে ভাল চাগে, সেইটো কাৰণে ইয়াৰ পৰিস্থিতি বঢ়িয়া, চাফ চিকুণ আছে, বঢ়িয়া। শিৱৰাত্ৰিত ইয়াতে শিৱ পূজা কৰা হয়। আপোনালোকে ইয়াৰে দেখিলে গম পাব, তাৰে আৰু ইয়াৰে দৃশ্যটো কি। মানে আপোনালোকৰ ভকতসকলে পূজা পাতল বা চাফ চিকুণ কৰি মানে কৰি ৰাখিব লাগিছিল, আৰু যদিও ভুল হৈছে ক্ষমা কৰিব ভকতসকল। আৰু আজিকালিতো জানাহে, কিবা এটা ক'লেই মানে অসমত হয়তো হেৰি হ'ব পাৰে। সেইটোৱেই, যদিহে মোৰ ভুল হৈছে গুৰুজনসকল ক্ষমা কৰি দিব। মই বিচৰা
পূজাৰী নাই। পূজাৰী মানে পূজা কৰিব আহি থাকে, কিন্তু মই যিখিনি সময়ত আহিছোঁ সেইটো পূজাৰী নাই। সেইটো কাৰণে মানে ভিতৰলৈ যাব পৰা নাযায়। সেইটো আৰু আপোনালোকক বাহিৰৰ পৰা দেখুৱাইছোঁ। ইয়াৰ গুহাৰ ভিতৰত মানে মূৰ্তি আছে আৰু ছাইডতে শিৱলিংগ আছে। চেষ্টা কৰিম। আপোনালোকক ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, একেবাৰে নাপাহৰিব।